নমস্কাৰ মই বিশেষ কাৰণতে এই ভিডিঅ'টো বনাবলগীয়া হ'ল এতিয়া ফেচবুকত বা নিউজত পাই আছো যোনবোৰ ভুৱা কৃষকৰ নামত পইচা খাই আছিলে ভুৱা একাউণ্টত কৃষকৰ যোনটো লোন পিএম কিষান যোনটো লোন হেতু যোনটো পইচা মানে ভুৱা একাউণ্টত খাই আছিলে তাৰ বাবে চৰকাৰে বহুত ভাল এটা সিদ্ধান্ত লৈছে আৰু সেই কাৰণে মই ভিডিঅ'টো বনাবলগীয়া হ'ল আমাৰ ৱাৰ্ডত কি হৈ আছে হেতু জনাবলৈ আপোনালোকক মই ভিডিঅ'টো বনালো সবে গম পাওক আমাৰ ৱাৰ্ডত কি চলি আছে আমাৰ যোৰহাট ডিস্ট্ৰিক্ট মৰিনী সমষ্টি নকচাৰী 16 নং উত্তৰ পূব গাঁও পঞ্চায়ত আমাৰ বলিমা গাঁও 10 নং ৱাৰ্ড বেলেগ ৱাৰ্ডৰ কথা ক'বলৈ যোৱা নাই আমাৰ নিজৰটো কথা কৈছোঁ 10 নং ৱাৰ্ড আমাৰ বলিমা গাঁও তাৰ লিষ্টখন মই চালোঁ এই লিষ্টখন চাই দেখিলোঁ তাত দুটা তিনিটা নাম আছে গাঁওখনত হয় দুটা মানুহ থাকিব পাৰে কিন্তু যোনটো আমাৰ গাঁৱত যোনটো মানুহ দুটা নাই আমি জানো গাঁও নিজৰ গাঁওখনৰ কথা নিজে জানিমে দুটা মানুহ আছে তিনিটা মানুহ আছে এই নামটোত কেইটা মানুহ আছে এতিয়া তেনেকুৱা মানুহে পইচা দুবাৰ পাই আছে মানে একেঘৰ মানুহতে একেটা নামতে দুবাৰ পাইছে মানে লিষ্টত ওলাইছে আৰু গম পোৱা মতে একেঘৰ মানুহতে যদি গিয়েকে পাইছে ঘৈণীয়েকো পাইছে পুতেকে পালে বাপেকো পাইছে তেনেকৈ দুই তিনিটা এনেকৈ পাই আছে আৰু এঘৰ মানুহ মই জনামতে এটাহে পাব লাগে এঘৰ মানুহ এটা পাব লাগে আৰু এইটো চাকৰিয়ালে পায় নাপায় সেইটো মই ক'বলৈ যোৱা নাই কোনে পায় নাপায় কিন্তু দুবাৰ গেলে পাব লাগে দুবাৰ পাই আছে আৰু এনেকুৱা চলিছে যাৰ নাম আছে মানে লিষ্টখনত যাৰ নাম আছে কিছুমানে সেই নাম কিন্তু তাত লিষ্টখনতে আছে কিছুমানে কিন্তু পইচাটো পোৱা নাই তেহেঁতৰ একাউণ্টত সোমোৱা নাই সেইটো বেলেগ এটা একাউণ্টত পইচাটো সোমোৱাই পিনি কোনে খাইছে সেইটো নাজানো সেইটো সিমানটোলৈকে ডিটেইলছ ওলোৱাগৈ নাই কোনে খাইছে সেইটো নিশ্চয় ওলাবগৈ চাগে যেতিয়া সেইটো তদন্ত চলিব তেতিয়া ওলাই যাব আৰু কি হৈ আছে এতিয়া আমাৰ ঘৰলৈ আমাৰ দেউতাৰ নাম পৰমা লাহনৰ এতিয়া হেৰি আমি এইটো এপ্লাই কৰাই নাই পিএম কিষানৰ কিন্তু আমাৰ নামটো আছে কি বুলি বলিমাগত পৰমা লাহন এজনী আছে মানে 10 নং ৱাৰ্ডৰ আমাৰ যোনখন বলিমা তাত এজনী আছে আৰু ফিমেল কোনো নাই কিন্তু আমাৰ নামটো আমাৰ দেউতাৰ নামটো ফিমেল আছে আৰু স্পেলিংটো ভুল PARMA নাই তাত POMA আছে পমা লাহন আৰু ফিমেল আছে আৰু মই জনামতে আমাৰ আগত ফিমেল কোনো নাই পমা লাহন আৰু তেনেকৈ বহুতো মানুহ হৈ আছে এতিয়া বহুতো মানুহ যাৰ নাম আছে তেহেঁতৰ পোৱা নাই পইচাটো বেলেগৰ একাউণ্টত গৈ আছে লেট্ৰিনটো ভিডিঅ'টো দেখুৱাইছোঁ চাই লওক আপোনালোকে সেই লেট্ৰিনটো এতিয়া 2 বছৰ হৈ গ'ল 2 বছৰ একেভাগে পৰি আছে লেট্ৰিন সম্পূৰ্ণ হোৱাগৈ নাই এতিয়া পইচা কোনে খালে কি হ'ল সেইটো নাজানো চৰকাৰে দিয়া লেট্ৰিন সেইটো লেট্ৰিন চক আমি পাইছিলোঁ লেট্ৰিন দেখিলে এইটো দৰ্জাও ভালকৈ লগোৱা নাই এখন তাৰপিছত এইকেইটা চক কোমোৰকেইটা চৰকাৰে দিয়া লেট্ৰিন এয়া এনেকৈ থৈ দিলে আৰু এইটোকা নবনালে এই BCB দিয়া লেট্ৰিন চক এইটো এয়া সম্পূৰ্ণ কৰি নিদিলে পইচা খাই দিলে আধাতে কাম এৰিলে সম্পূৰ্ণ নহ'লে এয়া চৰকাৰে দিছে লেট্ৰিন এতিয়া পইচা কোনে খালে কি হ'ল সেইটো নাজানো এতিয়া আমাৰ ৱাৰ্ড মেম্বাৰটো ক'বলৈ যাবই নোৱাৰি আমি যদি পিএম কিষানৰ ফৰ্মখনো খুজি যা নাই বুলি কৈ দিয়ে পঞ্চায়তত তাৰপিছত আৰু আপোনালোকৰ পিনে কি দুৰ্নীতি চলি আছে আপোনালোকে ভিডিঅ' এটা বনাই পিনি ফেচবুকত বা ইউটিউবত আপলোড কৰি দিব এতিয়া মই এইটো ভিডিঅ' আপোনালোকে ফেচবুকতো চাবলৈ পাব চাই আছে আৰু ইউটিউবতো গৈ চাব ইউটিউবত আপুনি পাব আকৌ অসমীয়া ষ্টাইল বুলি এটা চেনেল আছে মোৰ তাত পাবগৈ আপোনালোকে চাবলৈ ভিডিঅ'টো আৰু মই এনেকুৱা ভিডিঅ' বনাই যাম মানে কিয় কৰিব লাগে চৰকাৰ পইচা চৰকাৰে দিছে যোনে পাব লাগে তেওঁলোকক দিয়ক মোৰ বেয়া লগা নাই আমি এপ্লাই কৰা নাই আমাৰ পিএম কিষানৰ এপ্লাই কৰা নাই আমি নাই পোৱা কাৰণে বেয়া লগা কিন্তু দুবাৰ কিয় পাব লাগে মানুহে মানে একে ঘৰতে 3টা 4টা কিয় পাব লাগে একেটা মানুহে দুবাৰ কিয় পাব লাগে তেনেকুৱা কেলেংকাৰী চলি আছে এতিয়া চৰকাৰে সেইটোৰ ওপৰত এটা সঠিক সিদ্ধান্ত ল'ব লাগে এইটো তদন্ত কৰি আৰু যোনসকলে এনেকুৱা দুৰ্নীতি কৰি আছে তেওঁলোকক উচিত শাস্তি দিব লাগে উচিত শাস্তি দিয়াটো মই বিচাৰোঁ আৰু এতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যোনটো এতিয়া হেৰি বাহিৰত থকা ল'ৰাব MGN ৰেগা তেওঁ যোনটো এতিয়া আঁচনি এটা উলিয়াই দিম বুলি কৈছে যোনটো সেইটো পঞ্চায়তৰ যোগেদি পঠিয়াম বুলি কৈছে সেইটো পঞ্চায়তৰ যোগেদি যদি পঠিয়ায় সেইটো পঞ্চায়তৰ যোগেদি পঠিয়ালে সেইটো চাগে যোন ল'ৰা বাহিৰত আছিলে বাহিৰৰ পৰা ঘূৰি আহিলে এই লকডাউনৰ সময়ত এই COVID-19 সময়ত যোন ঘূৰি আহিলে তেওঁলোকে চাগে সেইটো নেপাবলৈও আছে মানে গাঁৱৰ পঞ্চায়তৰ ইমানে দুৰ্নীতি এতিয়া মই বাহিৰত আছিলোঁ মই চাগে নাপাবলৈ আছোঁ মই এতিয়া 11 বছৰ বাহিৰত থাকিলোঁ এতিয়া লকডাউনৰ সময়ত মই ফেব্ৰুৱাৰীতে যাব নোৱাৰিলোঁ এতিয়া চাগে সেনেকুৱা এটা যদি জব কাৰ্ড এখন ওলাই
তেনেকুৱা যদি এটা হেৰি চৰকাৰে দিয়ে, কিন্তু আমি নাপাবলৈ আছোঁ। আমাৰ যোনখিনি গাঁৱৰ মানে পঞ্চায়তৰ দুৰ্নীতি, যোনখিনি পাব লাগে সেইখিনি নাপাব, আৰু যোনখিনি পাব নালাগে সেইখিনিহে পাব চাগে মোৰ মতে। মানে এইটো PM কিষাণ যোনটো আঁচনি, সেইটোতে গম পোৱা গ'ল যে কিমান দুৰ্নীতি চলিলে, কিমানে পইচা খালে। চৰকাৰে ভালে কৈছে, সেইটো পইচা আকৌ ঘূৰাই লৈছে। এতিয়া মই বাহিৰত থকা ল'ৰা, আমি বাহিৰত কাম কৰি খাই আছিলোঁ। এতিয়া ইয়ালৈ অহাৰ লগে লগে এতিয়া ইয়াত একো কাম বন নাই। এতিয়া আমি খাম কেনেকৈ, কি কাম কৰিম? চৰকাৰেতো চাকৰি থকা টেনশ্যন নাই, তেতিয়া লকডাউন কোনো প্ৰভাৱ পোৱা নাই, কিন্তু পৰিছে আমাৰ। আমিতো বাহিৰত কাম কৰি খাই আছিলোঁ। এতিয়া ইয়ালৈ গুচি অহাৰ পিছত একো কাম বন নাই, এতিয়া কি কৰিম? এতিয়া আপোনালোকৰ পিনে কেনেকুৱা কি কেলেংকাৰী চলি আছে? ভিডিঅ' এটা বনাই চবেই ফেচবুকত আপলোড কৰক, কি কেলেংকাৰী চলি আছে, চবেই জানক কেনেকুৱা কেলেংকাৰী চলি আছে পঞ্চায়তত। আৰু মই ভবা মতে ওপৰৰ পৰা ঠিকেই আহে, আমাৰ পঞ্চায়তত গৰ্ব লগায়, পঞ্চায়ততে চব পইচা খায় মই ভবা মতে। কাৰণ পঞ্চায়ততে এইবোৰ হয়হি, পঞ্চায়ত ব্লক সেনেকুৱাতে হয়হি, এইবোৰ দুৰ্নীতি হয়হি। যোনটো বাহিৰত থকা ল'ৰা কাৰণে যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালে যোনটো এইটো MGNৰেগা যোনটো হেৰি উলিয়াম বুলি কৈছে, জব কাৰ্ড যোনটো বাহিৰত থকা ল'ৰাবোৰৰ কাৰণে যোনটো উলিয়াই দিম বুলি কৈছে, বাহিৰৰ পৰা যোনটো ঘূৰি আহিছে, তেনেকুৱা সেইবোৰ ল'ৰাই যদি পঞ্চায়তৰ যোগেদি আহে ন, মইতো 100% কৈছোঁ, তেহেঁতৰ ঘৰৰ যোনবোৰ ৰিলেশ্যন মানুহ সেইবোৰহে পাব, যোনবোৰ অৰিজিনেল বাহিৰত আছিল তেহেঁতি নাপায়। সেইবোৰ মানে তেহেঁতি নাপায় বুলি মই এইটো 100% কৈছোঁ। যিটো মই PM কিষাণত যোনটো কেলেংকাৰী দেখিলোঁ তাৰ ওপৰত কৈছোঁ। সেইকাৰণে কি কৰিব লাগে, সেইটো ভিজিট কৰিব লাগে, ঘৰে ঘৰে আহি কোন কোন বাহিৰত আছিলে ভিজিট কৰক। আৰু পুলিচ প্ৰশাসনে কৰিলে বেছি ভাল হ'ব বুলি ভাবোঁ। একচুৱেলি পুলিচ প্ৰশাসনে ইমান দায়িত্ব লৈ আছে, এতিয়া COVID-19ৰ কাৰণে ইমান প্ৰটেকশ্যন দি আছে, ইমান কষ্ট কৰি আছে, তেওঁ দিগদাৰ হ'ব, কিন্তু সঠিকটো হ'ব লাগিব। পঞ্চায়ততো গৰ্ব কৰিছে, সেইকাৰণে পুলিচ প্ৰশাসন আহি যেনেকৈ আপোনাৰ এটা নহ'লে এটা কাম কৰিব পাৰে, সেইটো আপোনাৰ যোনটো পইচা এতিয়া বাহিৰত যোনটো পইচা বাহিৰৰ কাৰণে যোনটো এটা নাম্বাৰত মিছ কল মাৰি পিনি যোনটো এটা ৱেবছাইট লিংক গৈছিলে, তাত ক্লিক কৰি পিনি যোনটো এপ্লিকেশ্যন ফৰ্ম কৰিছিলে, বাহিৰত থকা হয়নে নহয় সেইটো চাই পিনি আপুনি যোনটো মানে ডিটেইলছ লৈ পিনি যেনেকৈ পইচা দিছিলে, পইচাটো পঠিয়াইছিলে 2000, সেই তেনেকুৱা ছিষ্টেম কৰি দিয়ক। MGNৰেগাটো তেনেকুৱা ছিষ্টেম কৰি দিলে ভাল হয়। সেইটো একদম পঞ্চায়তৰ হাতত দিবই নালাগে। সেইটো মোৰ মতে পঞ্চায়তৰ হাতত দিলে এইবোৰ গৰ্বৰ হ'বই। বাহিৰত থকা লাভহে নাপায়, যোনবোৰ এনেই ইয়াত তেহেঁতৰ যোনবোৰ ৰিলেশ্যনৰ মানুহ আছে, যা পঞ্চায়তত যোনে কাম কৰে বা যোনবোৰ ডাঙৰ ডাঙৰ মানে ৰাজনীতিৰ লগত হেৰি আছে, মানে একেবাৰে ওপৰখিনি কথা কোৱা নাই, ওপৰতো ভালেই আহে, মই জনামতে ওপৰৰ পৰা ভালেই দিয়ে, ঠিকেই দিয়ে চব। এতিয়া সৰ্বানন্দ সোণোৱাল হওক, হিমন্ত বিশ্ব শৰ্মা হওক, তেহেঁতিতো চব বস্তু যেনেকুৱা মানে ৰাজনীতিৰ ওপৰত যোনবোৰ আছে তেহেঁতিতো ভালেই, এইটো আঁচনিবোৰ ভালেই দিয়ে, চবেই ভাল দিয়ে। নৰেন্দ্ৰ মোদী হওক, চবেই ভালেই দিয়ে, কিন্তু আহি পিনি তলত আহি পিনি পঞ্চায়তত আহি পিনি এইবোৰ চব দুৰ্নীতি হয়হি। কিন্তু ইমানটো এটা ডাঙৰ এটা মানে কি চৰকাৰেনো কিমান চম্ভালিব? পঞ্চায়ততো প্ৰতিটো বস্তু তদন্ত কৰিবলৈ নাহে। এতিয়া কৃষকৰ কথাটো গম পাইহে এতিয়া তদন্ত কৰিছে, আৰু তাৰ আগতো কিমান এইবোৰ দুৰ্নীতি হৈ গ'ল। এতিয়া মই দেখা মতে, মই জনামতে পঞ্চায়তৰ যোনবোৰ মানে ৱাৰ্ড মেম্বাৰ হয় বা যিয়েই নহওক, তেহেঁতৰ পইচা ইমান বহুত ঘৰ চৰ বনাই, কিবা বনাই, আমুক বনাই, তামুক বনাই, ৰাস্তা, তেহেঁতি খুব পইচা যেনেকুৱা যিমানটো মানে কাম আহে, সেইটো সিমানটো পইচা খৰচেই নহয়, ক'ত হয় সেইবোৰ ভগৱান জানে। এতিয়া লেট্ৰিনটোৰ কথা ক'লোঁ আপোনালোকক, লেট্ৰিনটো দেখুৱালোঁ, লেট্ৰিনটো এতিয়া কি অৱস্থা হৈ আছে, 2 বছৰ হৈ গ'ল সেনেকৈ পৰি আছে। সেই পইচা গ'ল কেনি? লেট্ৰিনটো কমপ্লিট কৰি পইচাটো লৈ ল'লে, সেই লেট্ৰিনটো কিয় কমপ্লিট নহয়? আমাৰ ঘৰৰ লেট্ৰিনটো কৈছে, আৰু মই নিজৰ ঘৰতো দেখুৱালোঁ, কিন্তু আমাৰ গাঁৱত এনেকুৱা লেট্ৰিন কেইবাটাও পৰি আছে, মই দেখুৱাব পাৰোঁ। তো আপোনালোকে যদি দেখুৱাব লাগে, যদি আপোনালোকে মোক সহায় কৰে, তেনেহ'লে মই আপোনালোকক নিশ্চয় এটা লেট্ৰিন মই ভিডিঅ' বনাই দেখুৱাম। আৰু আপোনালোকে মোক মানে এই ভিডিঅ'টো ছাপোৰ্ট কৰিব। মই এইটো সঁচা কৈছোঁ নে মিছা কৈছোঁ আপোনালোকে জনাব। যদি মই ভুল কৈছোঁ ক'ব এইটো ভুল কৈছোঁ বুলি, আৰু যদি মই শুদ্ধ কৈছোঁ ক'ব এইটো শুদ্ধ কৈছোঁ বুলি। আৰু মই এনেকুৱা ভিডিঅ' বনাত মোক সাহস দি যাব আপোনালোকে। আৰু মোৰ চেনেলটো ক'লোৱেই, আকৌ অসমীয়া ষ্টাইল বুলি এইটো যোনটো চেনেল হয়, তাত আপোনালোকে গৈ পিনি চাব ভিডিঅ', আৰু মোক আগলৈ যে সহায় কৰিব। মই এনেকুৱা ভিডিঅ' বনাই যাম, মই যিটো ভুল দেখোঁ সেইটো বনাই যাম, মই আমাক মাতিয়ে যাম। আপোনালোকে খালি সহায় কৰিব। আৰু আজি মই এইটোৰ ওপৰতে ক'লোঁ, আৰু বেছি নকওঁ। আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকে মই কি কথাটো ক'বলৈ গৈ আছোঁ। আৰু মই বহুত কথা ক'বলৈ আছে, আজি ইমান দীঘলীয়া নকৰোঁ, পিছত মই আকৌ ভিডিঅ' বনাম। আজিলৈ বাই।